বন্ধুসকল বৰ্তমান সময়ত অসমৰ যিবিলাক ক্ৰিয়েটাৰ আছে তেওঁলোকে ইউটিউবতকৈও বেছি ফেচবুকত ভিডিঅ' বনোৱা হৈছে। কিন্তু বন্ধুসকল ইয়াৰ মুখ্য কাৰণ কি? তো বন্ধুসকল ইয়াৰ মুখ্য কাৰণ হ'ল ফেচবুকৰ পৰা বৰ্তমান সময়ত ইউটিউবতকৈও বেছি টকা ইনকাম কৰিব পাৰি। আৰু এটা দুটা নহয়, বহুতো পদ্ধতিৰে আপোনালোকে সহজতে আৰামতে ফেচবুকৰ পৰা টকা ইনকাম কৰিব পাৰে, যাৰ কাৰণে বৰ্তমান সময়ত সৰু ডাঙৰ চাকৰিয়াল ব্যৱসায়ী প্ৰতিজন ব্যক্তিয়ে ফেচবুকত ভিডিঅ' বনায়। তো বন্ধুসকল প্ৰথমে আমি চাই লওঁ বলক কেনেকৈ আপোনালোকে অতি সহজে ফেচবুকৰ পৰা টকা ইনকাম কৰিব পাৰে। তো বন্ধুসকল বলক। তো বন্ধুসকল যদি আমি চাওঁ ফেচবুকে আপোনালোকক বহুকেইটা পদ্ধতিৰে পইচা ইনকাম কৰাৰ সুবিধা দিয়ে। প্ৰথমটো হ'ল ষ্টাৰ্ছ। আপোনালোকে ষ্টাৰ্ছৰ মাধ্যমেৰে পইচা ইনকাম কৰিব পাৰে। আপোনালোকৰ ভিডিঅ'ৰ তলফালে ফেচবুকে এটা ষ্টাৰ্ছ বুলি অপশ্যন দিয়ে, যিটো আপোনালোকৰ ভিডিঅ' ফটো বা ষ্টৰি ভাল পালে আপোনালোকৰ অডিয়েঞ্চে আপোনাক দিয়ে, যিটোৰ মাধ্যমেৰে আপোনালোকে টকা ইনকাম কৰিব পাৰে চেল কৰি পেলাই। এইটো হ'ল প্ৰথম পদ্ধতি আৰু এইটো পদ্ধতিৰে অসমৰ বহুকেইটা নিউজ চেনেল তথা ক্ৰিয়েটাৰে পইচা ইনকাম কৰি আছে, যাৰ বাবে তেওঁলোকে আপোনালোকক ভিডিঅ' শেষ হ'লে ষ্টাৰ্ছ দিবলৈ আহ্বান জনায়। এইটো হ'ল প্ৰথম পদ্ধতি। যদি আমি দ্বিতীয় পদ্ধতিটো চাওঁ, এইটো হ'ল এডছ অন ৰীল। আপোনালোকে জানে বৰ্তমান সময়ত আমি বেছিকৈ চাওঁ ৰীল। তো ৰীলছৰ মাধ্যমেৰেও বহুতে লাখ হাজাৰ টকা ইনকাম কৰি আছে। ৰীলছ ফিডত ফেচবুকে তাতে এড দিয়ে আৰু সেই এডটোৰ ৰেভিনিউখিনি সেই ফিডত যাৰ ৰীল ওলাইছিল তেওঁলোকৰ মাজত ডিষ্ট্ৰিবিউট কৰা হয়, য'ত এজন ক্ৰিয়েটাৰে বহু টকা ইনকাম কৰে, য'ত ডলাৰ জেনেৰেট হয়, ইণ্ডিয়ান ৰুপিজ নহয়, ডলাৰ জেনেৰেট হয়, যাৰ বাবে বহুতো টকাৰ লাভ হয় যোনে ৰীল বনায় বা যাৰ ৰীল ভাইৰেল হয়। এইটো আছিল দ্বিতীয় পদ্ধতি। যদি আমি তৃতীয় পদ্ধতিটো চাওঁ, এইটো হ'ল বনাছ। আপোনালোকে যদি বহুদিন ধৰি ফটো, ৰীল বা ভিডিঅ' ক্ৰিয়েট কৰি আছে বা আপলোড দি আছে, তেতিয়া আপোনালোকক ফেচবুকে বনাছ দিব আৰু সেই বনাছত আপোনালোকৰ ভিডিঅ', আপোনালোকৰ ফটো বা আপোনালোকৰ ৰীল যিমান ভাইৰেল হ'ব সেই অনুসৰি আপোনালোকক ডলাৰ দিয়া হ'ব, য'ত আপোনালোকে অতি সহজে সাধাৰণ এখন ফটো আপলোড কৰিও ইনকাম কৰিব পাৰে। হয় বন্ধুসকল, এখন সাধাৰণ ফটো আপলোড কৰিও আপোনালোকে ইনকাম কৰিব পাৰে। এইটো আছিল তৃতীয় পদ্ধতি। যদি আমি ফ'ৰ্থ পদ্ধতিটো চাওঁ, এইটো হ'ল লাইভ এডছ। সেইটো হ'ল বন্ধুসকল লাইভ এডছ। তো বন্ধুসকল আপোনালোকে দেখিছে ডাঙৰ যিবিলাক নিউজ চেনেল আছে সেইবিলাকে লাইভ ভিডিঅ' কৰে। তো বন্ধুসকল লাইভ ভিডিঅ'ত আপোনালোকে দেখিব পাৰিছে এড আহে আৰু সেই এডৰ বাবে যিবিলাক চেনেলে বা যিবিলাক ক্ৰিয়েটাৰে লাইভ ভিডিঅ' কৰে তেওঁলোকে পইচা পায় আৰু পইচা এটা বহুত মোটা অংকৰ ধন পায়। তো সেইবাবে তেওঁলোকে বেছিভাগ সময়ত লাইভ আহে। আপোনালোকে দেখিব পাৰিছে ডিম্পু বৰুৱা হওক, দীপলিনা ডেকা হওক, এইবিলাকে সময়ে লাইভ আহে। তো লাইভ অহাৰ এইটো এটা মুখ্য কাৰণ। যদি আমি ফিফ্থ ইনকাম কৰা চ'ৰ্চটো চাওঁ, এইটো হ'ল ইন ষ্ট্ৰীম এডছ। আপোনালোকে দেখিব পাৰিছে ডাঙৰ যিবিলাক ক্ৰিয়েটাৰ আছে তেওঁলোকে ভিডিঅ' আপলোড কৰে আৰু ভিডিঅ'ৰ মাজত বহুতো এড আহে। তো সেই এডৰ মাধ্যমেৰে তেওঁলোকে এটা বহুত ভাল টকা জেনেৰেট কৰে আৰু সেইটো হ'ল তেওঁলোকৰ মুখ্য ইনকাম ফেচবুকৰ পৰা। ছিক্স আৰ্নিং চ'ৰ্চটো হ'ল ছাবস্ক্ৰিপশ্যন। এইটোৰ মাধ্যমেৰে আপোনালোকে ডিম্পু বৰুৱা, দীপলিনা ডেকা তেওঁলোকৰ চেনেলত ছাবস্ক্ৰিপশ্যন ল'ব পাৰে, য'ত তেওঁলোকে আপোনালোকক বহুতো সুবিধা দিব। মূলতঃ আমাৰ অসমত ছাবস্ক্ৰিপশ্যন মানুহে নলয়, কিন্তু যিবিলাক হিন্দী চেনেল আছে বিশেষকৈ মনোজ দে, টেকনিকেল য়োগী, সেইবিলাকৰ চেনেলত ছাবস্ক্ৰিপশ্যন লয়। তাৰ কাৰণে মনোজ দে, টেকনিকেল য়োগী তেওঁলোকে সৰু ইউটিউবাৰবিলাকক সহায় কৰে আৰু তেওঁলোকেও এটা বহুত
মোটা ধন তাৰ পৰা সংগ্ৰহ কৰে। এইকেইটা আছিল ফেচবুকৰ পৰা ইনকাম কৰাৰ মুখ্য কেইটামান ৰাস্তা, যিকেইটা আপোনালোকক দিছে ফেচবুকে। কিন্তু তাৰোপৰি আপোনালোকে আৰু দুটা পদ্ধতিৰে অতি সহজে ইনকাম কৰিব পাৰে, আৰু এই দুটা পদ্ধতিৰে অসমৰ সৰহভাগ ইউটিউবাৰে ইনকাম কৰি আছে। প্ৰথমটো হ'ল ব্ৰেণ্ড প্ৰমোশ্যন। ইউটিউবাৰ আৰু ফেচবুক দুটাই চলি আছে এই দুটা পদ্ধতিৰে। প্ৰথমটো হ'ল ব্ৰেণ্ড প্ৰমোশ্যন। তেওঁলোকে ব্ৰেণ্ডৰ লগত মিলি পেলাই সেই ব্ৰেণ্ডটোৰ প্ৰমোশ্যন কৰে, যাৰ বাবে তেওঁলোকে 1000, 2000 নহয় 10,000, 20,000 টকালৈ তেওঁলোকে লয়, আৰু ডিম্পু বৰুৱাহাতে তাতকৈও বেছি লয় ক'বলৈ গ'লে। এইটো আছিল প্ৰথম ইনকাম, যিটো আপোনালোকে নিজে কৰিব পাৰে ফেচবুক বা ইউটিউবৰ সহায় নোলোৱাকৈ। মাত্ৰ ইয়াতে আপোনালোকক লাগিব বেছি ফলোৱাৰ্ছ। দ্বিতীয়তে ইয়াতে আপোনালোকে নিজৰ আইটেম চেল কৰিও ধুনীয়াকৈ ইনকাম কৰিব পাৰে। যেনেকৈ ডিম্পু বৰুৱাই বৰ্তমান নিজৰ আইটেমবিলাকৰ প্ৰচাৰ কৰি ফেচবুক, ইউটিউবৰ মাধ্যমেৰে ইনকাম কৰি আছে। যেনেকৈ তেওঁৰ আইটেম বুলি ক'বলৈ গ'লে প্ৰথম হেলমেটৰ দোকান, বৰ্তমান বাইকৰ দোকান, বৰ্তমান দ্য ৰুম এডিটাৰ এটচেট্ৰা। আৰু থাৰ্ড যদি আমি ইনকাম পদ্ধতিটো কওঁ, সেইটো হ'ল বৰ্তমান সময়ত এফিলিয়েট আৰ্নিং মানে হ'ল আপোনালোকক কোনোবা এজন ইউটিউবাৰে বা কোনোবা এজন ক্ৰিয়েটাৰে ক'ব যে মই এইটো মোবাইল কিনিলোঁ 10,000 টকাত অতিকৈ কম দামত। তো আপোনালোকেও এইটো মোবাইল কিনিব পাৰে। এইটো হ'ল লিংক। তো আপোনালোকে যেতিয়া সেই লিংকটোৰ মাধ্যমেৰে বস্তুটো কিনিব, তেতিয়াহ'লে তেওঁলোকে তাৰে বাবদ 5ৰ পৰা লৈ 10% কমিশ্যন পাব, আৰু সেইটোৰ মাধ্যমেৰেও অসমৰ বহুসংখ্যক ইউটিউবাৰ বা ফেচবুকত ভিডিঅ' কৰা মানুহে ইনকাম কৰি আছে। তো বন্ধুসকল, বৰ্তমান সময়ত ইয়াৰ কাৰণেই ফেচবুকত বহুতো মানুহে ভিডিঅ' বনায়, কাৰণ ফেচবুকৰ মাধ্যমেৰে বহুতো টকা ইনকাম কৰি আছে সৰু ডাঙৰ ফেচবুক কণ্টেণ্ট ক্ৰিয়েটাৰে, যাৰ কাৰণে দিনক দিনে ফেচবুকত কণ্টেণ্ট ক্ৰিয়েটাৰৰ সংখ্যা বৃদ্ধি হৈ আছে। প্ৰায় প্ৰতিজন সৰু ডাঙৰ ক্ৰিয়েটাৰে প্ৰায় 50,000ৰ পৰা 1 লাখ টকা ইনকাম কৰি আছে, যাৰ বাবে বন্ধুসকল আহিবলগীয়া দিনবোৰতো ক্ৰিয়েটৰৰ সংখ্যা বহুত বেছি বৃদ্ধি পাব।